আইফোন লাগিব নেকি আইফোন খুব টান বন্ধু বান্ধৱসকল আজি ঘৰলৈ উভতি যাম বুলি ভাবিছোঁ গধূলি 7টা বজাত বাছ আছে তো এতিয়া ৰুমটো আৰু বিদায় দিছোঁ চেক আউটটো কৰি লওঁগৈ ফটাফট তাৰপিছত ওলাই যাম এফালে চাওঁ কি কি হয় কি নহয় ভাবিছোঁ টাইম আছে যেতিয়া 7টা বজালৈকে গধূলি এতিয়া 12টা বাজিছেহে তো চিনেমাও চাওঁ নেকি বহুত বেছি গৰম হৈ আছে তো হোটেলৰ পৰা এতিয়া চেক আউট কৰি আহি আছোঁ গৈ আছোঁ এতিয়া কিবা এটা খাব লাগিব ফাৰ্ষ্ট কিবা এটা খোৱাৰ আগে আগে এটিএমৰ পৰা পইচা উলিয়াই লওঁ তো ইয়াতে এতিয়া উলিয়াই লওঁ ফাৰ্ষ্ট পুৰা ভেজ থালি লৈ লৈছোঁ তো এতিয়া খাই লওঁ খানাটো ফাৰ্ষ্ট তাৰপিছত যাম চিটি চেণ্টাৰ তো চিটি চেণ্টাৰত মানে ফ্ৰেণ্ড এজনী আহিব খাই উঠিলোঁ যিহে গৰম বাপৰে বাপ একদম মানে টিকা ফটা ৰ'দ একদম চাব পাৰে এতিয়া চিটি চেণ্টাৰলৈ গৈ আছোঁ চিটি বাছত চিটি চেণ্টাৰ আহি গ'লোঁ চেণ্টাৰৰ ভিতৰত সোমাই আহিলোঁ আৰু এতিয়া ফ্ৰেণ্ড এজনী লগ কৰিম বুলি কৈছিলে তো তাই ক'ত আছে এতিয়া ফোন কৰিব লাগিব চাব পাৰে ৱাও তাই ক'ত আছে বিচাৰি পোৱা নাই গতিকে ফোন এটা লগাই লওঁ ক'ত আছা অঁ ফাৰ্ষ্ট ফ্ল'ৰত আছা নেকি ঠিক আছে মই সোমাইছোঁ অঁ মই পুনে সোমাইছোঁহে মই গৈছোঁ অঁ ঠিক আছে মই গৈছোঁ ৰ'বা মই এতিয়া ফাৰ্ষ্ট ফ্ল'ৰত আহি গ'লোঁ আৰু আহি কিনে এতিয়া বিচাৰি আছোঁ তাই ক'ত আছে তো এইফালে আছে নেকি এইজনী ভালতো আকৌ লগ পাই গ'লোঁ আজি ইমান ধুনীয়া ধুনীয়া দোকান দেখিলে মানে একদম মানে কিবা কিনো লাগিয়ে যায় কিন্তু বহুত পইচা লাগিব একদম মানে 10-20 হাজাৰ টকা যদি থাকিলে হ'লে একদম ঢেৰ বস্তু ল'লোঁ হ'লে বাহ ইমান ধুনীয়া ধুনীয়া দোকান তো এতিয়া কি কৰোঁ ক'ত ফুৰিব যাওঁ নেকি ব'লা ওপৰ ফ্ল'ৰত কিবা কিবি আছে নেকি আইফোন লাগিব নেকি আইফোন হা তো আইফোনৰ দোকান আইফোন এইফালে থেৰাপি লৈ আছোঁ এতিয়া ইণ্ডিয়ান থেৰাপি কেনেকুৱা ভাল লাগিছে মজা লাগিছে তো এতিয়া নিতিন মজাকে ইণ্ডিয়ান থেৰাপি লৈ আছে আপুনি চাব পাৰে চাওক ফুল্লি ৰিলেক্স একদম মজা লাগি গ'ল পিঠি চিঠি একদম চব বঢ়িয়া লাগি গ'ল মাথা চাথা একদম ৰিলেক্স তো এতিয়া আমি যাম 4th ফ্ল'ৰ কিবা ল'বা নেকি এতিয়া আমি আহিছোঁ PVR চিনেমাছত তো হৰ্ষিতা কি চিনেমা চাম আজি ৰকি এণ্ড ৰাণী কি প্ৰেম কাহানী একচুৱেলি হৰ্ষিতাৰ ডিউটি আছিলে GMCHত কিন্তু তথাপিও হৰ্ষিতা এতিয়া ছুটী লৈ কিনে আহি গৈছে যিহেতু 7টা বজালৈকে বহুত টাইম আছে তো এতিয়া আৰু চিনেমা চাই আৰু টাইম স্পেণ্ড কৰিব লাগিব আৰু कितना में दिया ये पानी बोतल कितना में बताओ तुम बताओ गेस करो 60 বাপৰে एयरपोर्ट निचिना दाम माने 20 टकिया নহয় মানে বহুত দামী और तुमने कितना भेजा था मुझे 20 रुपीस ना 20 रुपीस দামী পানীৰ একদম ফিল লৈ আছো মই এতিয়া এইফালে হৰ্ষিতা वेट কৰি আছে চাবৰ কাৰণে हम लोग का मूवी का नाम यहाँ पे लगा हुआ है देखो ये देखिए 3 नंबर ৰকি এণ্ড ৰাণী কি প্ৰেম কাহানী আহি মেলি বহি ল'লোঁ একদম লাষ্ট মানে চিটত তো ইয়াৰ পৰা ভিউটো বহুত মজা থাকে চিট কমফৰ্টেবল আছে নাই কেনেকুৱা লাগিলে কান্দি আছিলা যে তুমি ফিল্মখন চাই মোটামুটি ভালে লাগিলে হৰ্ষিতা কেনেকুৱা লাগিলে ইমোশনাল ফানি সব টাইপৰ আছিলে তো এতিয়া বাছ আছে 7টা বজাত মানে অলমষ্ট 6টা বাজিব হ'ল আৰু এতিয়া ওলাই যাওঁ আৰু ধুনীয়াকৈ তাইকো বাই বাই দিম তাৰপিছত আৰু মই ডাইৰেক্ট যাম ঘৰলৈ আজিৰ দিনটো মজা লাগিলে বাই বাই ন ঠিক আছে এতিয়া আকৌ চিটি বাছত যাব লাগিব খানাপাৰালৈকে তাত দাদা দুজন ৰখি আছে দাদা দুজনে মানে চিটি চেণ্টাৰত নাহিলে সেইটো কাৰণে মই এতিয়া ডাইৰেক্ট খানাপাৰালৈকে যাওঁগৈ পালোহি এতিয়া খানাপাৰা ইয়াতে ৱেইট কৰি আছোঁ বাছৰ কাৰণে আৰু শ্লিপাৰ ধুনীয়াকৈ শুই যাম এতিয়া বাছত উঠিলোঁ আৰু এতিয়া ঘৰলৈ যাম ঘৰলৈ উভতি যাওঁ এতিয়া বাছৰ পৰা নামিলোঁ বাছত হোৱাটো অকণমান খেলি মেলি হ'ল নেকি যাৰ কাৰণে মানে লেফ্ট ছাইডটো অকণমান বিষ লাগি গৈছে মেলি ঘৰ পালোহি আৰু শুই যাওঁ অলপ দেৰি মানে কি আৰু 3-4 ঘণ্টা শুম যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে নিশ্চয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ পুনৰ বেলেগ এটা ভিডিঅ'ত লগ পাম